नहीं, हमारे रूम के बगल में एक बाजू में था, उसको मारा है। उसको मारा है? हाँ। क्या स्थिति है ये? कंपनी में काम कर रहा है ड्राइवर, वो बोला है कि मेरे आके सामने मेरे रिलेशन के आदमी को मारा है। सरकार को यहाँ आना चाहिए। सरकार तो आके चुप चला गया। टिकट आप लोगों ने नहीं लिया है क्या? क्या टिकट लिए हुए हैं और उसके बावजूद भी नहीं जा पा रहे? তামিলনাডু যি পৰিস্থিতি আমি বহুত চিন্তিত, কাৰণ কেৱল তামিলনাডু বিহাৰৰ মানুহ আছে সেয়া নহয়, আমাৰ অসমৰ বহুত মানুহ আছে। মানুহবোৰে ঘৰৰ ভিতৰৰ পৰা ওলাব পৰা নাই ভয়ত। মই মোৰ ভাইটিৰ পৰা খবৰ ল'লোঁ, তেওঁ ক'লে বহুত কথা, আৰু তাৰ মাজত তেওঁ ক'লে আমাৰ অসমৰ এজন মাৰিছে বুলি ক'লে, কিন্তু সঁচা নে মিছা সেইটো নিশ্চিত নহয় বুলি ক'লে। বিহাৰী মানুহক বেছি মাৰিছে বুলি ক'লে। टिकट लिए हुए हैं और उसके बावजूद भी नहीं जा पा रहे? अच्छा, कितना परसेंट लोग अंदर घुस गए हैं? अभी सर मुश्किल से 5% आदमी घुस पाया है यहाँ से। इन लोगों का सबका ट्रेन छूट गया, और कहीं नहीं तो कहीं इसके लिए यहाँ का पुलिस दोषी नहीं। आइए ना तेजस्वी यादव जी, आइए यहाँ का ग्राउंड रिपोर्टिंग कीजिए। आइए। ঘটনাটো কোনটো ঠাইত হৈছে তামিলনাডুৰ কোনেও খাটাংকৈ ক'ব পৰা নাই। মোৰ ভাইটি ভয়ত কাম কৰা নাই, আৰু তেওঁ যে ঘৰত আহিব, ৰেল ষ্টেচনত অহাৰ সময়ত যদি মানুহে মাৰপিট কৰে সেই ভয়ত তেওঁ আহিব পৰা নাই। কেৱল মোৰ ভাইটি নহয়, তেনেকুৱা অৱস্থাত অসমৰ বহুত কাম কৰা মানুহ আছে। সিহঁত অতি সোনকালে অসমত ঘূৰাই আনিবলৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিছুমান অনুৰোধ জনোৱা হ'ল। কিছুমান চেনেলত ঘটনাটো মিছা বুলি কৈছে, আৰু কিছুমান চেনেলত সঁচা বুলি কৈছে। আমি সঁচা মিছা বুজি নাপাওঁ। মাকৰ সন্তান মাকৰ বুকুত আহিব লাগে। আৰু আপোনালোকে হয়তো চাই আছে, কিমান ভিডিঅ' আহিছে, নিউজ আহি আছে। এই নিউজবোৰত কি কৈ আছে, ঘটনাবোৰ সঁচা নে মিছা আপোনালোকে নিজেই গম পাই আছে। মোৰ 100% বিশ্বাস হয় যে সেইবিলাক ঘটনাটো সত্য, কাৰণ কাজিয়া হৈছিল ভাষালৈ। সিহঁতে তাৰমানে সিহঁতৰ জেগাত হিন্দী ভাষা বহুত ঘৃণা কৰে, সেইকাৰণে সিহঁতৰ তাত হিন্দী ভাষা ইউজ কৰিলে সিহঁতে বহুত বেয়া পায়। সেইকাৰণে সিহঁতৰ ঠাইত হিন্দী ভাষা কোৱা মানুহক থাকিবলৈ নিদিয়ে। এইটোক লৈ বহুতো বিবাদ হৈছিল আগতে। বোৰে স্থায়ীভাৱে বসবাস কৰিবলৈ যোৱা নাই, তাতে ইনকাম কৰিব হৈ গৈছে। তাতে সিহঁতে ইনকাম কৰি ঘৰত পঠাই আছে, সিহঁতেতো তাতে নাথাকে। আৰু তাতে কাম নকৰিলে সিহঁতৰো ক্ষতি নহয়, কাৰণ কাম কৰা জেগা বহুত আছে। কিন্তু সেই তামিলনাডুৰ জেগাখিনি কোম্পানীবোৰ যে আছে, সেই কোম্পানীবোৰে মানুহ অবিহনে কাম কৰিব নোৱাৰে। তেনেহ'লে ক্ষতিটো বাহিৰৰ মানুহৰ নহয়, তামিলনাডুৰ মানুহৰো বেছি হ'ব। কাৰণ আমাৰ অসমৰ মানুহ বা বিহাৰৰ মানুহ যিহঁতে আছে, সিহঁতে নিজৰ জেগাত কৰ্ম কৰি খাব পাৰিব। এইটো নহয় যে আজিকালি যে কোনো ভাত নোখোৱাকৈ মৰিছে বা ভাতৰ কাৰণে মৰা নাই মানুহ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা।